ভাল লগা এটা পৰিৱেশ। আমাৰ প্ৰথম পূজ্য গণেশ বাবা এইটো বিল্ডিঙৰ তলত, ইয়াৰ ওপৰত আছে মহামৃত্যুঞ্জয় মন্দিৰটোৰ ওপৰত। আজি একদম পূজা কৰিছিলোঁ, পূজাৰী কপালত কিন্তু পূৰা পূজাৰ চিহ্ন হৈ আছে ওলাই। আমাৰ বাবা চাওঁ, আমাৰ বাবু আহিছে, মই আহিছোঁ, তাৰ মামা আহিছে, বাবুৰ মামা। বাবা হা ওলাই যাওঁ, এতিয়া আমি ওলাই যাম। চাওঁ গুড। ইয়াত পূজা কৰি আহি প্ৰসাদ বিতৰণ কৰে এই ৰুমত। প্ৰসাদ বিতৰণ কৰে কাউণ্টাৰ। বলবম যিহেতু নিচে ওচৰত, গতিকে বলবম ৰঙেৰে পৰিৱেশ সুন্দৰ কৰি ৰাখিছে মহামৃত্যুঞ্জয় মন্দিৰৰ চৌদিশ। বহুত গৰম, বা আচৰিত গৰম দেই। বাহিৰত ওলাইছোঁ এতিয়া। এই মহামৃত্যুঞ্জয় মন্দিৰ। পাপা কোৱাচোন কি হ'ল, কি ওলাইছে বাবা? তাকক দিয়া কাছটো দেখিছা? পৰিৱেশ ভাল লগা হৈছে আৰু গছ গছনিবিলাক ইয়াত ডাঙৰ হোৱা নাই, ডাঙৰ হ'লে খুব ভাল লাগিব। চাওঁ